এৰা শুনিছানে? কওকচোন। ভাত হ'ল নাই? মোৰ কামলৈ যাবলৈ হ'ল। হ'ল খাই লওক সি আহক। গৈছো। শুনজনী আহা তুমিও ভাত কেইটা খাই লোৱাহি। মা গৈছো। শুনজনী হাতখন ধুই আহিবা যোৱা। মা গৈছো। এৰা শুনিছানে? মই যাওঁ। আপুনি যাবলৈ ওলালেই নে? ওলালো। কিবা কবা নেকি? ৰাতিলে খাবলৈ চাউল দাইল একোৱেই নাই, লৈ আহিবচোন। হ'ব লৈ আহিম বাৰু। মই এতিয়া যাওঁ। আগৰ ক'ত যাওঁ? অলপমান ওলাই আহিছিলো। এইফালে গৈছো। তোৰ খবৰ যদি কেনেকা? কি কবি ভাই, পইচা পাতি নথকাই হৈছে। মোৰো একেই হৈছে। এইটো চাহ এইটো অমিত নহয়নে? হয়তো। বৈ আজি তাকে কোৱাটা এটা দাম এটা মংগে বৈ। অমিত ক'ত যাওঁ? এইফালে আছোন। কি খবৰ ভাই? ইমানো ভাল নহয় আৰু, ভাল বেয়া মাজতহে আছো। তই ক'লৈ আহিছ? এই কামৰ পৰা এতিয়া ঘৰলৈ গৈ আছিলো। তহঁতক ইয়াতে লগ পালো। নাই অমিত বে, শেৱালি বাইদেউহঁতৰ ঘৰলৈ যাম বুলি ভাবিছিলো। কিবা এটা খোৱা নাই বে, কোৱাটা এটা অলপ। এই কামৰ পৰা আহি পাইছোহে, প্ৰথমে বজাৰখিনিয়ে কৰি লওঁগৈ নেকি? দোকান পাছত কৰিবি, আগতে খাই লওঁ বই নাই। ভাল হ'ব জানো? ঠিকেই কৈছ, বৈ। ইমান জোৰ কৰি আছ যদি বৈ, খালি বেছি দেৰি নকৰো। হ'ব বৈ। বৰাধৰ চানা পেকেট লৈ আহিবিগে যা। নালাগে, শেৱালি বাইদেউৰ ঘৰৰ পৰা পাম। মানুহ আছে জানো? আছে। শেৱালি বাইদেউ। শেৱালি বাইদেউ। কি হ'ল জহনী মাহঁত? মাল পাম নি? মাল কিমান লাগে? হাফ এটা লাগে। তাতে বহ, মই আনিছোগে। শেৱালি বাইদেউহঁতৰ ঘৰত চাকনাত কি পাম? জানো, তহঁতিহে জানো, আহি থাকো ইয়াত। চাকনাত ক'ত চাব? শেৱালি বাইদেউ আহিল। এইকেইটা ল। চাকনাটো লৈ আনিব। গদাধৰ, অমিতে মাইকী পাই কিনে আমাক পাহৰিয়ে গ'লো। নহয় সাগৰে ঠিকেই কৈছে। ল। মই যাওঁ, মোৰ নিচা লাগিছে বে। তহঁতি খা। তই ইমান জল্দি নিচা লাগিলে নে? আৰু এটা পেক দে। কেলা ইমান জল্দি যে যাবলৈ লৈছ, তই মাইকিলে ভয় কৰ হয় দে। নহয় কেলা, মই মাইকিলে কি কেলা ভয় খাম নেকি? তাৰ উপাৰ্জনে মোক খোৱা নাই নহয়। হয় কিন্তু দেই।
তই যদি মাইকিলে ভয়ে নাখাৱ তেন্তে আৰু এটা পেক মাৰি যাব লাগিব। দে খাই যাওঁ। আহিলি বাইদেউ হাফ এটা লৈ ন। দে বটলটো। অঁ এইটো ল খালি বাকী নহ'ব দেই। নাই অমিতা দিব। শেৱালি বাইদেউ কিমান টকা হ'ল? 140 টকা হ'ল। শেৱালি বাইদেউ কোৱাৰ্টাৰ এটা দিয়ক। হ'ব তহঁতৰ বহুত নিচা হৈ গ'ল। দি দিয়ক বহুত দিনৰ মই লগ পাইছোঁ এটক দি দিয়ক। কৰ্টাটো লগাই কিমান হ'ব? 200 টকা হ'ব। এইটো লওক এটক দি দিব। তহঁতি ব মই যাওঁ। দে যা। মা মোৰ ভোক লাগিছে খাবলৈ কিবা এটা দিয়াচোন। ৰবা শুনজনী, দেউতাই ইমান দেৰি আহিয়ে পোৱাহি নাই। দেউতাৰ কিমান দেৰি হ'বনো? 9টাই বাজিলে। শুনজনী আপুনি আহিলে? জনী দিনৰে ভাত কেইটা খাই শুই থাকিলে। আপুনি বাৰু বজাৰকেইটা কৰি আনিলেনে? কিনো বজাৰ কৰিব লাগে সদায়? মই ৰাতিপুৱাই কৈ পঠিয়াইছিলো বজাৰ কেইটা কৰি আনিবলৈ। ঘৰত চাউল দাইল একোৱেই নাই এতিয়া। কি চাউল এমুঠিও নাই? মোক ভাত দে কেলা। হেৰি আপুনি এইবোৰ কি কৰিছে? ছোৱালীজনী শুই আছে, বস্তুবোৰ কিয় ঠেকেচিছে? তাই ভয় খাব নহয়। কি হ'ল তোৰ মুখখন বেছি চলিছে। অতৰ তই মাজনী, মাজনী আছনে? মাজনী আছনে? আপুনি আহিছে মা, আহক ভিতৰলৈ। আইতা শুনজনী আহা ভিতৰত। যোৱাই নাই নেকি মাজনী? মা আপুনি আহিলে? যোৱাই। হেৰা এইপিনে আহকচোন। কি হ'ল কোৱাচোন? ঘৰতচোন খাবলৈ একোৱেই নাই, আপুনি লৈ আহকগে নি। ৰ'বা মই লৈ আহোঁগৈ। মা আপুনি বহকচোন। যোৱাই তুমি কলৈ যোৱা? মই দোকানৰ পৰা আহোঁগৈ। দেউতা মোলৈ কিবা এটা লৈ আহিবা। লৈ আহিম বাৰু। কিবা এটা খাব পোৱা হ'লে। খগেন গাড়ী কচোন কি খবৰ? ভাল তোৰ? বহি কিনে কথা পাতিব নাই। বাকী খবৰ খাতিবোৰ ক? খবৰ খাতি আৰু চলিছে আৰু মাজতে। হয় বাৰু দেই, ময়ো ক'তনো আৰু তাহাঁতৰে ভাল আৰু। এতিয়াতো আৰু গদাধৰো গ'লগে বাহিৰত। তাকে কিনো কৰোঁ। বাকী এতিয়া চহৰৰ পৰা কেতিয়া আহিবি? দেখি নাপাওঁ আৰু। সেইটো অমিত। কি খবৰ?
অ খগেন অঁ তই চহৰৰ পৰা কেতিয়া আহিলি দুদিনমান হ'ল মানুহটো দেখা দেখি নাই পুৰা ক্ষীণাই গলিচোন সঁচাই তোৰ লগত বহুত দিন মাল চাল খোৱা নাই ৰে আজি খাবি নে কি খাম আকৌ বৈ তেনে বৈ এই খাৱ জানো খাওঁ জানো মানে ইমান দিনৰ মূৰত লগ আহিছে নেকি নাখাবি নেকি কালি অৱস্থাবোৰ বেলেগ হৈ গ'ল নহয় ঘৰত মানে বাদ দে এইবোৰ বৈ বৈ যি হ'ব বৈ, খাম, বৈ। বৈ ঐ কালি বাইদেউ কালি বাইদেউ মায়ে নাই নহয় মাল পাম নি নহ'ব নহয় ঠিক আছে হ'ব কেলা শেৱালি বাইদেউহঁতৰ ঘৰতো চুলাইটো নকৰিলে আজি লালকে খাওঁ নেকি বে অ আজি কিমানো মাল খাই দিলি হ'ল অঁ বে এইখিনিতে পায় যাওঁ নেকি বৈ 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 কেলা ইয়াতে পাই ন ঐ নানি কা কৰিছে একো নাই এই মাল পাম নেকি মালটো আছে হাফ এটা দি দিয়ক লাল বৈ বৈ ইয়াতে বৈ কিটো লাগে ৰঙা নে বগা ৰঙাটো এই টেবুল এখন লাগিব নহয় এই সেইটোকে লৈ লওঁ সেইটোকে ধৰ এই ধৰ থৈ দিবি দেই মই ফোন খেলা দিলোঁ বহুত দিনৰ মূৰত দেখিছো বে আজি খগেন অহাৰ পৰা কিন্তু আজি কিবা এটা ভাল লাগিছে দেই আজি খগেন অহাৰ কাৰণে লাল মাৰি দিছো নানি পানী থেংক ইউ নানি চাকনা এটা কিবা এটা লৈ আহিব চাকনাটো নাইকিয়ে ৰে বাবু অঁ কেলা তই এটা কাম কৰ তই চাকনা লৈ আহিবি যা অ সেইটোৱে কৰোঁ জল্দি যা ৰৈ দিছো যা এয়া লৈ আহিলো দেই ভাই বিৰিয়ানী বোলে পাহৰিলি এই বাদ দে বিৰি পইচা কমিলে মই এয়া বজাৰ কৰিব মাইকীৰ কাৰণে দিয়া বচাই কিনে থৈ দিছো আৰু নহয় বে মই এয়া বজাৰ কৰিব দি পঠিয়াইছিলে পইচা এইটো গিলাচটো দে Cheers! পাছে তাতে তুমি মাল খাবলৈ গৈ থাকো বেয়া হব নহয় গম পালে যি ভাল দেখো তাকে কৰি থাক লগাই দে না এই মই ততিহে যাওঁ তাত বেছিকে মইতো নাযাওঁ ইমানকে তোৰ লগতহে ভাল আমাকতো মদাহী বুলিয়ে ভাবিছো সুধি চাম বাৰু কিনো কয় দে সুধিবি আকৌ দেই সুধিম বাৰু এইটো নব হয় তেনেকে নাচাবি নব নে এইটো লাইন লগাম বুলি ভাবিছো মা দেউতা ইমান দেৰি নাই অহা কিয় ৰবাচোন শুনজনী দেউতাই আহি আছে চাগে মাজনী নহ'লে মই যাওঁগে যোৱাই অহা চাগে দেৰিয়ে হ'ব মা তুমি যোৱাগৈ নেকি আজি থাকি গ'লেও হয় দেখোন নালাগে দে মই বেলেগ এদিনা থাকিম মাজনী আমি নহ'লে যাওঁ মা ব'লা শুনজনী ল পটাপট বাক বাক দি দিছো কিমান আছে আৰু কেইপেক ওলাব এতিয়া আছে লাগিলে আৰু এটা লম চাই নাই ভাবে বহুত নলয় মালৰ নিচিনা লালৰ নিচিনা কেতিয়াও মিলিব নোৱাৰে লালৰ নিচিনা মাল নিচিনা নহয় চুলাইৰ নিচিনা লালৰ নিচিনা নিমিলে অ তই ঠিকেই কৈছ তোৰ নিচাই ধৰিল কেলা তই ঠিকেই কৈছ আছে কচোন তই লাইনটো কেনেকে লগাবি বাৰু লাইনটো চাওঁ বাৰু মই কিবা এটা ব্যৱস্থাটো কৰি চাব লাগিব ন ব্যৱস্থা মানে যদিও বিয়াটো পাৰ সোনকালে এতিয়া শেৱালি বাইদেউকে যদি ডাইৰেক্ট গৈ কিনে কওঁ মাইকী তলতীয়া হৈ গলি ন এই খেলা ফাল্টু কথা তই দমিয়ে নাই খেলা
কি দম নাই এই মাইকী তলে ফাটা আহে ন এইটো চুমা খাই দিম বে যা 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 ঐ তহঁতি থাক মই যাওঁ মই এইটো ঘৰত খামগৈ এইয়া আপোনাক ৰাতিপুৱাই পঠিয়াইছিলো দোকানলৈ আপুনি মদৰ আড্ডাত বহি থাকিলে যে আজি মই মাৰ হাতৰ পৰা কিমান লাজ পাইছো আপুনি গম পায় জানো মই বজাৰ কৰোঁ মাল খাওঁ মোৰ কথা তই মাজত ক'বলৈ কোন এইবোৰ আপুনি কি কৈছে তোৰ এইকেইদিন মুখখন বেছি চলিছে হে আপুনি মনকাল খাই মোৰ ওপৰত অত্যাচাৰ কৰিছে তই বেছি কথা নকবি তই মাজনী অ মাজনী আছনে মা অ মা অ মঞ্জনী আহিলা মাজনী কিয় কান্দিছ বৈচোন বৈ ভিতৰলৈ গৈ মাজনী তই কিয় কান্দিছ জয় কামলৈ গ'ল নেকি নাজানো নহয় কামলৈ গ'ল নে মদৰ আড্ডাত বহি আছে লগৰ কেইটা তই এইবোৰ কি কৈছ কচোন ভালকে কি হৈছে তোৰ মা তুমি কিয় কান্দিছা তোমাৰ কি হৈছে মঞ্জনী তুমি ভিতৰলৈ যোৱা গৈছো মা আজিকালি তেওঁ মদ খাই আহি মোক মাৰপিট কৰেও এইবোৰ কথা তই মোক কেতিয়া ক'বলৈ আহিছ বৈ তই ইমান মাৰপিট খাই থকাতকৈ আজি মোৰ লগতে বৈ ঘৰলৈ মা তুমি এইবোৰ কি কৈছা ছোৱালীজনীক এৰি কেনেকৈ বাৰু যাওঁ তই মাৰ আগত আহি মোক কথা লগাই আছ হা তই একিলা তোক আজি ৰ হা মাক এৰি শুন জানি তুমি অতৰাই দিয়া আইতা জয় তুমি এইবোৰ কি কৰিছা এইবোৰ কি কৰিছ তই হা তহঁতি যে এইবোৰ ভাওনা দেখাই আছ ছোৱালীজনীয়ে ভয় খাইছেনে নাই খোৱা অকমান বুজিব লাগে শুনজনী আহাচোন এখিলা হা মই নাযাওঁ মোৰ ভয় লাগিছে এতিয়া তহঁতি দেখিলি নে ছোৱালীজনীয়ে ভয় খাইছে তহঁতৰ ভাওনাবোৰ দেখি মঞ্জনী তুমি আইতাৰ লগত যোৱাগে মা মই তোমাক এৰি নাযাওঁ যোৱা আইতাৰ লগত এতিয়া তহঁতি কাজিয়া লাগি নাথাকিবি মই শুনজনীক লৈ যাওঁ হ'ব মা আমি নেলাগো কাজিয়া মাজনী তই ভালকে থাকিবি আজি অকলে দিম ঘৰতে বাদে গধা হাতৰ চদা ধৰো ঐ গ্লাছ এটা লৈ আছোন সেইটো কম আৰু অহা টাইমত পানীটো লৈ আহিবি এই সন্ধিয়া সন্ধিয়া আপুনি মদ গাল গিলি আছে যে কি মাৰক মোৰ কথা লগাই লগাই মা খোৱালি ৰ আজি তোক পিতিয়া দুখ পাইছো এৰি দিয়ক তই এৰি দিয়ক বেছি চলিছে হা আপুনি সদায় সদায় মোৰ লগত কিয় এনেকৈ মাৰপিট কৰি থাকে তই মাৰক মোৰ কথা লগা হে ঘৰতে পিৰিকে খাবলৈ পাই পাই তেলে খাইছে হা আপোনাক এইবোৰ কোনে কৈছে এনেকৈ এটি ঠিকে কৈছিলে না আদৰ শুনজনী শুনজনী কালি ৰাতি মাল
খোৱাটো বেছি হ'ব নেকি? মানুহটো ইমান টিঙাই আছে। এৰা শুনিছানে? হেৰা 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 তোমাৰ কি হৈছে? হেৰা সোধাচোন। অ পাখি পাখি আছনে? খুৰা হে নারায়ণ হে নারায়ণ কিনো অবতার প্ৰাণৰ কাতৰ তোমাৰ চৰণ যাতনা যি যত আমাৰ জীৱন অকালৰ আঘাতে ঘূণীয়া কৰিলে কৃপা কৰা প্ৰভু শৰণে ৰলো আমি কৰোণাময়ী তুমি হৰিয় অপৰাধ শত গাই হৰি নাম জন শৰণে ৰলো আমি কৰোণাময়ী তুমি হৰিয় অপৰাধ শত গাই হৰি নাম জন